নমস্কাৰ, মই তৃষ্ণা আপোনাক পুনৰবাৰ মই এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰ বাৰু বৰ বেছি খবৰ ভাল নহয়, গাটো অলপ বেয়া হৈ আছে। তো যিয়ে নহওক, বিহু বুলি খবৰ ভালেই, আপোনালোকৰো ভাল চাগে। মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ এই বিহুৱে যাতে আপোনালোক সকলোৱে জীৱনত ৰঙীন কৰে। তো আজি যিহেতু গৰু বিহুটো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো চাই থাকক ভিডিঅ'টি কি কৰোঁ আজি। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, নাৰিকলৰ খোলাত মই মিঠাতেল লৈ আহিছোঁ আৰু আমাৰ ঘৰত থকা প্ৰত্যেকজনী গৰুৰ শিঙত আমি এই মিঠাতেল লগাম। আপোনালোকৰ ফালেও লগাইনে মোক কমেণ্টত জনাব দেই। আমাৰ ফালে লগায় আৰু এই মিঠাতেলখিনি আমি গা পা ধুই ভগৱানৰ ওচৰত আগবঢ়াই আমি ঘৰৰ প্ৰত্যেকজন সদস্যই গাত ঘঁহিম। যিহেতু লোকবিশ্বাস আছে এই তেল যদি আমি গাত ঘঁহোঁ তেতিয়াহ'লে ঘামুচি নোলায়, সেইকাৰণে আমিও ঘঁহিম। তাৰপিছত আমি তেল লগাই আছোঁ আৰু এতিয়াই মাহ হালধি মাৰ বটা হৈ গ'ল। এয়া হ'ল মাহ হালধি আৰু আম আৰু মঠা, আৰু আমি এয়া মাহ হালধিৰে এতিয়া গা ধুম। আৰু প্ৰত্যেকজন অসমীয়াই বিহুৰ দিনা প্ৰত্যেকজন অসমীয়াই গাত লগায়। এতে আছে লাও, বেঙেনা আৰু কি মঠা হালধি। মই জানিম এয়া ভগৱানৰ ওচৰত শৰাই আগবঢ়াইছোঁ আৰু নতুন বস্ত্ৰ কমপ্লিট কৰা নহ'ল। মোৰ এনেকুৱা গা বেয়া হ'ল, যিহেতু আপোনালোকে গমেই পাইছিলে মোৰ গাটো বহুত বেয়া হৈছিলে। তো যেতিয়া মানে গা পা ধুই উঠিলোঁ তেতিয়া মানে আৰু মোৰ গাটো বহুত বেয়া হ'ল। মই মানে ভিডিঅ' কৰিব একদম নোৱাৰিলোঁ আৰু আপোনালোকক বজাৰ কৰিব যাম বুলি কৈছিলোঁ, সেইটো যোৱা নহ'ল। মানে গাটো বহুত বেয়া হ'ল, সেইকাৰণে ভাবিলোঁ সেইদিনাখনৰ ভিডিঅ'টো বহুত কম সময় হ'ল আৰু আজি ভিডিঅ'টো বহুত দিন ভিডিঅ' বনোৱাই নাই। আজি ভিডিঅ'টো বনালোঁ, সেইকাৰণে মই ভাবিছোঁ দুইটা ভিডিঅ' মিলাই একেলগে দিওঁ। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। আৰু আজি মই ঠাইলৈ যাম, ক'ত যাওঁ আপোনালোকে চাই থাকক, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এই দালি আৰু এই কল পচলা আৰু এই কলফুল, ইয়াতে কণী এটা ভাঙি দি খাবা আৰু ইয়াত ভাত বনি আছে। আৰু আপোনালোকক মই এটা বস্তু মানে দেখাওঁ, যদি আপোনালোকৰ কুকাৰৰ যদি মানে ঢাকনিখন যদি ঢিলা হয় তেতিয়াহ'লে আপোনালোকে এনেকুৱা চামুচ এখন সোমাই দিব। দিলে মানে চামুচখন সোমাই দিলে ধুনীয়া চিটি আহে, ভাত বনি যায় আৰু ভাল হয়। এইটো আমাৰ মাৰ বুদ্ধি, আপোনালোকে সদায় চাব বুদ্ধিটো। যিহেতু কুকাৰটো মানে ভালদৰে ঢাকনিখন ঢিলা হৈ যায়, সেইকাৰণে আৰু মানে কি আৰু ঢাকনিখনৰ কাৰণে কুকাৰ এটা মানে চামুচখনকো সোমাই দিলে ধুনীয়া চিটিও আহে আৰু কামটো চলি যায় আৰু এনেকৈ। আপোনালোকে হাতাই চাব দেই। মামাহঁতে দিছে, তাৰপিছত সৰু মামাই দিছে এইটো, তাৰপিছত এইটো এটা ফ্ৰক, আৰু বিহু বুলি আৰু সৰু সুৰা কিবা কানি, আৰু বিহু বুলি ক'লে আৰু গিফ্ট পালেতো ভালেই লাগে। বিহু বুলি নহয়, যিকোনো হেৰিতে মানে বিহু হওক পূজা হওক আৰু এনেই আৰু গিফ্ট পালে কিবা এটা মনটো ভাল লাগে। ভাত খাইছোঁ, কলফুল পচলা আৰু এতিয়া তেতলি টেঙাৰ আচাৰ আৰু দালি
খাই পেলাই লগ পাইছোঁ যাইছোঁ খাব যাম বুলি কৈছোঁ এই গাড়ীখনত চাওকচোন মানুহবিলাক যে কেনেকৈ উঠি গৈছে ক'তবা গৈছে আমি এতিয়া আহি আছোঁ আহোঁতে মানে আমাৰ একদম বহুত দেৰি হৈ গ'ল এতিয়া পুৰা জলদা-জলদিকৈ আহি আছোঁ এইফালে আমাক মানে মানুহ ৰখি আছে বোলে পুৰা ধাম-ধুম ফোন কৰি আছে আমি যাই পাওঁ আৰু আমি ক'ত যাই আছোঁ আপোনালোকক কৈ আছোঁ এচক গৌৰেশ্বৰ পালোঁ আমি গৌৰেশ্বৰ পালোঁ যিহেতু আপোনালোকে গমেই পাইছে ক'ত আহিছোঁ আমি আহিছোঁ মামাহঁতৰ ঘৰত যিহেতু কালি আমাৰ সৰু মামাৰ ভাইটিটোৰ মানে জন্মদিন আছে জন্মদিন থাকিলে আমি কালি তাৰমানে কিবা এটা মানে ঘৰৰ প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰোঁ তো সেইকাৰণে ভাবিছোঁ আজিয়ে আহি যাওঁ তাক গিফ্টটো দি যাওঁ এচা গৌৰেশ্বৰ কি খাইছ কি খাইছা লাৰু কেনে টেষ্টি চাও হেপী বিহু লগ হেপী বিহু হাই হাই চুমা দিলা হেপী বাৰ্থডে বুলি কওঁ কালি মোৰ বাৰ্থডে এতিয়া আমি জাষ্ট আহি ঘৰ পাইছোঁ ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ ইমানতে থওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে আৰু যিসকলে মোৰ মানে নতুনকৈ ভিডিঅ'টো চাই আছে তেওঁলোকসকলে মোৰ ভিডিঅ'টো মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া বাই বাই লাভ অল গুড নাইট